भांग खाबले पैसा लगे माने भांग गांजा खाबले लगे गांजा चाहिए खाना खाना खाएगा खाना खाएगा खाना नहीं खाएगा खाना खाएगा खाना नहीं खाएगा गांजा गांजा पिएगा गांजा कैसे पीते हैं कैसे मुंह में कैसे लेते कैसे गांजा मुंह में कैसे लेते হি ঘনে ঘনে দেখুৱাইছে চিলিম কেনেকৈ লয় মানে কেনেকুৱা আচৰিত এটা বিষয় এয়া চাওক দেখাও তুমি চুপাও মত লুকাব নালাগে দেখুৱাচোন কি আছে একো নহয় দেখুৱা ইয়াতে এই টাৱেলখনত ডেণ্ড্ৰাইট লৈ আছে ইয়াতে ল'ৰাজনে ডেণ্ড্ৰাইট লৈ আছে এইজন পিছফালে এই দুজনে ডেণ্ড্ৰাইট লৈছে এইজন পঢ়ি আছে এয়া হ'ল আপোনালোকৰ পল্টন বজাৰ ক'ত সোমালা পিছফালে সোমালা এয়া তোমাৰ নাম কি ৰাজু ডেকা ঘৰ ক'ত অৰিজিনেল ঘৰ ক'ত নলবাৰীত ঘৰ এয়া নলবাৰীৰ ৰাজু ডেকা আৰু এজন আছে ইয়াতে গোটেই এইখিনি আপোনাৰ এইটো ষ্টেচনটো হয় ইমান ধুনীয়া ষ্টেচন এটাত এনেকে তেওঁলোকে এইটো বয়সত বয়স কিমান হ'ব 12-13 গাঞ্জা চাহিয়ে খানা খানা খাएगा खाना खाएगा खाना नहीं खाएगा खाना खाएगा खाना नहीं खाएगा गांजा खाएगा गांजा पिएगा गांजा कैसे पीते हैं कैसे मुंह में कैसे लेते कैसे गांजा मुंह में कैसे लेते হি ঘনে ঘনে দেখুৱাইছে চিলিম কেনেকৈ লয় মানে কেনেকুৱা আচৰিত এটা বিষয় এয়া চাওক সি মানে মই তাক 50 টকা এটা যাচিছিলোঁ ভাত খাবলৈ কিন্তু সি এটা মানে বেছি এমাউণ্ট এটা যাচি আছে এবাৰ চাওঁ সি কিনো বিচাৰিছে কিতনা তাক 100 টকা লাগে মানে ভাং খাবলৈ তাক 100 টকা লাগে আৰু মই ল'ৰাজনক দিছিলোঁ মই ধৰক এনেকৈ মানে আম দি আছোঁ এইটো ল ইয়ে ল হা নেই চাই এয়া মই প্লাম দি আছোঁ এইটো ল ইয়ে ল নেই চাই কেলা এ কল লাগে নেকি সুধিছিলোঁ কেলা চাহিয়ে মই ফাইনেলি বুজিলোঁ তাক গাঞ্জা খাবলৈ মানে 200-500 টকাহে লাগে মানে সেই 100 টকা মানে 50 টকা ভাত খাবলৈ দিছিলোঁ নালাগে তাক বেছি পইচা লাগে আৰু মই ভিডিঅ'টো ইমানতে শেষ কৰিম কিন্তু এটা বহুত চিন্তনীয় বিষয় এটা সকলোৱে চিন্তা কৰি চাব আৰু এনেকুৱা ল'ৰা কিছুমান আমাৰ ফেঞ্চি বজাৰত ঘূৰি আছে আজি সি সৰু হৈ আছে কিন্তু কাইলৈ এই ল'ৰাজনে আপোনাৰ কিমান অন্যায় কৰিব পাৰে ড্ৰাগছ আসক্ত এই ল'ৰাজন ক'ব গ'লে আজি ড্ৰাগছ আসক্ত হয় চাওক কেনেকুৱা এটা পৰ্যায় মই গাড়ীত বহি আছোঁ কিন্তু সি আজি কেনেকুৱা ধৰণে আছে তাৰমানে মই তাক ভাত খাবলৈ অনুৰোধ জনাইছোঁ নাখায় সি মিঠাই খাবলৈ এখন মধুকুঞ্জ ৰেষ্টুৰেণ্ট চাই কৈ আছোঁ নাখায় সি আম যাচিছোঁ নাখায় সি তাক গাঞ্জা লাগে গাঞ্জা চাহিয়ে তুমকো এই চাওক মানে গাঞ্জা হ'লে লাগে তাক কিন্তু আম কঁঠাল নালাগে এয়া ফেঞ্চি বজাৰৰ শৰ্মা চুইটছৰ সন্মুখত শনি মন্দিৰৰ সন্মুখৰ চিন এনেকুৱা এটা দৃশ্য আমি গুৱাহাটীত সততাই দেখিব পাওঁ তোমাৰ নাম লিখো তো ইহামে